ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মাটিৰ পাকঘৰৰ পৰা এই সৰু আলু ঘৰৰে কাটি লৈছোঁ আৰু এইফালে কুকাৰত কণী আৰু আলু বহি দিছোঁ। এই সিজিব আৰু হুইচেল আছে মানে ইটো কুকাৰ হেৰিত বনোৱা চৌকত বনোৱা আৰু এইফালে শুকান জ্বলা আৰু পাঁচফোৰণ দিছোঁ। চিম্পুল কৰালি ভাজিম এইখিনি কৰি ভাজা হোৱাৰ পিছত আলুখিনি বনাম। এতিয়া আজি মাংস পালেং শাকে দিব ন, তাতে আদা ৰহুন জ্বলা গোটেইখিনি আছে পেষ্ট কৰি লৈছোঁ আৰু ইয়াতে কণী আৰু এই কণী বনাম, দুটাই বনাম কাৰণ মাংস নাখায় সেইকাৰণে কণী বনাম আৰু আপোনালোকে চাই থাকক। আৰু এইফালে সেনে কণী যোন হৈ গ'ল আৰু এইফালে মাংস আৰু ঘৰলৈ কাটি থৈ দিছোঁ সেইখিনি বনাই দিম আৰু কেৰাহী বহুত দিলে এতিয়া শুকান জ্বলা আৰু পাঁচফোৰণ দিছোঁ। কেৰাহীটো বহুত ডাঙৰ সেইকাৰণে অকণমান তেল আনিবা। সৰুত বনাইছোঁ কাৰণ সৰুত বনোৱাৰ নিচিনা সোৱাদ কেতিয়াও নহয়। দি দিম আৰু ইয়াতে ৰেড চিলি আছে, জিৰাৰ গুড়া আছে, ধনিয়াৰ গুড়া আছে আৰু হালধি মিক্স কৰি পানী দি পেলাই দিছোঁ আৰু এইখিনি ভাজা হৈ কিনে কাষা তেল দি দিম। মাংসখিনি দিলোঁ আৰু এইপিনে শান্তি অকণমান ভাজি থাকিম। 10 মিনিটমান ভাজিম কম কৰি জুই দি পেলাই, মানে জুইটো বেছি উঠিছোঁ কম কৰি জুই দিম, জুই দি পেলাই 10 মিনিটমান ভাজিম। আৰু এতিয়া আঞ্জাত পানী দিলোঁ, পানী অলপমান বেছি কৰিছোঁ অকণ সোৱাদাম বঢ়িয়া লগা আছে যোনখিনি আৰু এনেকৈ খালে ভাল লাগে, যোনখিনি খাই পেলাই ভাল লাগিব। পূৰা জুই উঠি দিছোঁ ধমধমে আৰু এতিয়া পূৰা উতলি আছে আৰু এফালে এতিয়া কেৰাহীটোত মানে মাংস লৈ যাব লাগিব আৰু এফালে কণী আৰু আলুখিনি সিজোৱা হোৱাৰ পিছত এতিয়া আকৌ চাউল ভৰাই দিছোঁ। আঞ্জাখিনি হোৱাৰ পিছত তাতে বহাই দিম। মানে মই চচত ভাত বনাব নাজানো সেইকাৰণে এনেকুৱা কুকাৰ 3টা আছে, এটা কুকাৰ সেইকাৰণে চৌকত বনোৱা কৰিছোঁ। আৰু আজি বহুত ৰ'দ দিছে মোৰ অৱস্থা। গৰমত অৱস্থা জুই কাষত, গৰম দিন নপৰাওঁতে পানী বহুতখিনি শুকিল আৰু মই এতিয়া গোটা গৰম মছলাই গুড়া কৰি লৈছিলোঁ, এইদিন অলপমান দি দিম। অকণমান দিলেই হৈ যায়, বহুত নেদাওঁ, ইমান দিলেও ভাল নালাগে আৰু এতিয়া আমাৰ হৈ যাব। আমাৰ আঞ্জা হৈ গ'লে আৰু একদম কাঢ়ি থৈ দিম মই। তাতকৈ আৰু সৰু গ'লে ভাল নালাগিব আৰু নিমখো বেছি হৈ যাব। ঘৰৰ আলু দিছোঁ, ঘৰৰ নমাই দিয়া আৰু মই এতিয়া আমাৰ আঞ্জা ৰেডি, ধুনীয়া আছে, দেখাটো ভাল আছে আৰু অকণমান চাকি চেষ্টো নিমখ আছিলে না, মজা আছে। আৰু এইফালে মোৰ ভাত পূৰা ৰেডি হৈ গ'ল। এইফালে এই মাংসৰ আঞ্জা পালেং শাকেৰে আৰু এই মাছৰুমৰ আঞ্জা, কেঁচা মাছৰুম, এইফালে কণী, এইফালে সৰু আলু ভাজা, বেঙেনা ভাজা ঘৰৰে, বেঙেনা ভাজা, সৰু আলু ভাজা ঘৰৰে আৰু এই নেমু টেঙা ঘৰৰে আৰু এইফালে আইটেম পূৰা খোৱা কথা। কাপোৰকেইখন অকণমান দেৰি কৰি যাব, মানে বাকীখিনি কাম কৰিলোঁ। ভাতকেইটা খাই উঠি ঘৰ সাৰিলোঁ, ঘৰ সাৰাৰ পিছত চোতাল পাত সাৰিলোঁ, চোতাল পাত সাৰি বাচন ধুলোঁ, বাচন ধুই পেলাই কাপোৰখিনি আনি থৈ দিছোঁ। এতিয়া মানে কাপোৰখিনি অকণমান পিছত জাপিম আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ আৰু এয়া মই এটা কাষক লাগি আহিলে বাছটো মানে বহুত পিনে মোৰ হেৰি পানী ওলাই যায়, জিভাৰ পানী ওলাই যায়। ৰ'দত দি থৈ দিছোঁ অকণমান খাওঁ। কোনে তেতেলী খাই পেলাই ভাল পায় ক'বচোন। টেঙা আৰু এই বগৰীটো মজা সোৱাদ আছে। পকা বগৰী, পকা ইয়াতে এনেই মই তেতেলী খাওঁ।
nên hình như là টেঙা না আর টেঙাটা টেঙা হ'ব আৰু হেন্দে যাব পাৰো তেতেলি আৰু হেন্দে এবাৰ তেতেলি কেনেকৈ তোক পইচা হা কথা হয় তেতেলি হা বাস্তু পাই পেলাই মোৰ খাওঁ লাগছে হাতৰ মাহ পোৱা নাই মোক তাত যদি 5 টকা আছে মোক কিয় সুধিছে 5 টকা তেতেলি টেঙা আহি কাৰণে আনিছে মাতৰ ফাদাৰ আৰু পেহীৰ তিনিজনৰ হাই প্ৰেছাৰ আছে তেতেলি টেঙাৰ ৰস খালি বোলে আমাৰ চৰপাত খালি বোলে হাই প্ৰেছাৰ অকণমান কমে সেইকাৰণে তেতেলি টেঙা আনি থৈ দিছে 1 কেজিত 100 টকা লৈছে নেকি 100 টকা লৈছে তেতেলি টেঙাৰ ইমান দাম আৰে এইকেইটাৰ মোৰ ফুল গোমান্তিক আৰু আমাৰ পইচা লাগে পিছে পিছে ঘূৰি খাখা লাগে নেকি ভাতকেইটা তোৰ হজমে যোৱা নাই বস্তু যে খাই যে থৈ দিয়ে আনি থৈ দিয়া জানো তোৰ দোকানখন কিমান ইমান দূৰতে আছে ডিমৰা পইচা নাই তাৰ তাত চাব লাগে এই বাকালো ইয়াতে আছে বাকালো চাকালে গোটাই বেচিছে সেইকাৰণেতো বেছি আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা বাই বাই আমাৰ ডেন্সাৰ আৰু এতিয়া মোৰ কাপোৰ চাপোৰ জাপা হৈ গ'ল মাৰ আৰু পেহীৰ কাপোৰ জাপি থৈ দিছোঁ আৰু এইখিনি দুইটাৰ আৰু মোৰ আৰু এইফালে পেহী নামঘৰত চাকি দিছে মাই নাই যিহেতু মাৰ সলনি পেহী চাকি দিছে আৰু এইফালে এতিয়া বাচনখিনি একেলগে থুপৰাই লৈছোঁ চৌৰাত সোমাই থৈ দিয়া আৰু এতিয়া মোৰ আৰু কাম চেচ হৈ গ'ল এতিয়া মই ৰেষ্ট ল'ব পাৰিম বহিব পাৰিম ভাগৰ লাগি গৈছে 3 ঘণ্টা কাম কৰিব লগা আছে এতিয়া নপৰাই এই ঘৰৰ যা আজি মকল এটা খাই লওঁ আজি ঘৰৰ বস্তু সত্য বেলেগ আইটেম বাই বাই